আজি আপোনালোকক শ্বেয়াৰ কৰিম পকা ঘৰ আমি বনাওঁ, কিন্তু পকা ঘৰত চকাত লগাওঁ। কাঠৰ বা লোহাৰো চকাত লগাব পাৰে। আপোনাৰ পকী ঘৰ এখন পকী ঘৰ বনালে কাঠৰ খিৰিকী পাল্লা বা যিকোনো দৰ্জা চকাত বনাব পাৰে, আৰু লোহাৰো বনাব পাৰে। কিন্তু আপোনালোকে ইম্পৰ্টেণ্ট এইটো যে লোহা চকাতটো লোহা লগালেও বা কাঠৰ লগালেও, কিন্তু আপোনালোকে ইম্পৰ্টেণ্ট তাত কালাৰ লগাওঁতে আপোনাৰ উল্টা পুল্টা লগায়। প্ৰায় মই চাইছোঁ কি কালাৰ লাগে কাঠত বা লোহাত কোনটো আগত মাৰিব লাগে কালাৰটো, এই কালাৰটো আপোনালোকে কাষ্টমাৰ বা যিকোনো যোনবিলাকে গড় বনায়, এই গড় বনোৱাবিলাকে ইম্পৰ্টেণ্ট যে এইটো জনাটো কালাৰটো ফাৰ্ষ্টত প্ৰাইমাৰ লগাব লাগে নে কালাৰ লগাব লাগে। কালাৰ লগা ফাৰ্ষ্টত প্ৰাইমাৰ লগাব লাগে, কিন্তু প্ৰাইমাৰ লগাব লোহাত লগোৱাটো প্ৰাইমাৰটো কোনটো প্ৰাইমাৰ লগালে হয় বা কাঠত প্ৰাইমাৰটো কোনটো প্ৰাইমাৰ লগালে হয়, এটা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমত শ্বেয়াৰ কৰিম আপোনালোকক চিৰিজ পেপাৰ। এই চিৰিজ পেপাৰেদি চকাত অনাৰ পিছত, চকাত লগোৱাৰ পিছত তাত বালি বা ধূলি লগাওঁতে, চকাত লগাওঁতে বালি ধূলি তাত লাগি গ'লে মানে এই বালি ধূলিবিলাক ইয়াৰ লগত চাফা কৰিব লাগে ফাৰ্ষ্টত ধুনীয়াকৈ মিহি হোৱাকৈ। মিহি কৰা থাকেই, হ'লেও এইটো এবাৰ মাৰিব লাগে মিহি হোৱাকৈ। তাৰপিছত চাফা কৰাটো পকা লগা থকাবিলাক, পকা বালি ধূলি বালি লাগি থকাবিলাক চাফা কৰিব লাগে। চাফা কৰি নেক্সট আপুনি উড প্ৰাইমাৰটো লগাব লাগে কাঠত কৈছোঁ। কাঠত উড প্ৰাইমাৰ বুলি পিংক কালাৰৰ আছে। এইটোতো ব্ৰেণ্ডত একো কথা নাই, আপোনাৰ এইটো এনি ব্ৰেণ্ডৰ হয় উড প্ৰাইমাৰ, কিন্তু এইটো ব্ৰেণ্ডৰ লগত কথা নাই। আপুনি এছিয়ান পেণ্ট লগাব পাৰে, বাৰ্জাৰ লগাব পাৰে, ইণ্ডিগ' লগাব পাৰে। এইটো এনি পেণ্টৰ আছে, এনি পেণ্ট লগাব লাগে বুলি কোৱা নাই। আপোনাৰ কাঠত উড প্ৰাইমাৰ লগাই দিলে হৈ গ'ল আপোনাৰ উড প্ৰাইমাৰ। হোৱাইট লগালে একো নহয়, উড প্ৰাইমাৰ মাত্ৰ লগাব লাগে। উড প্ৰাইমাৰ লগাই দিলে নেক্সটত আপুনি কালাৰ লগাব পাৰে। কালাৰটোতো আপোনাৰ চইচত হ'ব, কিন্তু প্ৰাইমাৰটো লগোৱাৰ পিছত কালাৰটো লগাব লাগে আপোনাৰ চইচত, যি কালাৰ আপুনি পচন্দ হয় এই কালাৰটো লগাব লাগে। আৰু এই কালাৰটো লগাই ধুনীয়াকৈ আপোনাৰ চইচটো কালাৰ লগাই দিলে হৈ যাব। আৰু আপোনালোকক আৰু শ্বেয়াৰ কৰিম লোহাৰ প্ৰাইমাৰ থাকে, তো ৰেড প্ৰাইমাৰটো লোহাৰ ফাৰ্ষ্টত এইটো চিৰিজৰ লগতে মাৰি ল'ব লাগে। এনেকুৱা এইটো মই মেচিনৰ চিৰিজ দেখাইছোঁ, কিন্তু এইটো ৰুলকৈ থাকে চিৰিজটো। এইটো বৰ্তমান মোৰ তাত শেষ হোৱাৰ সেইকাৰণে আপোনালোকে এনেকুৱা চিৰিজটো দেখাইছোঁ মেচিনৰ। কিন্তু এইটো সৰু এটা গ্ৰিল বনালেতো এই মেচিনৰ লগত মাৰিব নোৱাৰিব, কিন্তু আপুনি এইটো ৰুলত থকা এইটো মিটাৰ ছিষ্টেমত পায় এই চিৰিজ পেপাৰটো। এই চিৰিজ পেপাৰৰ পৰা আপুনি আকৌ গ্ৰিলটো ফাৰ্ষ্টত চাফা কৰিব লাগিব, ধূলি বালি বা যিকোনো মামৰ এইবিলাক চাফা কৰিব লাগিব। চাফা কৰি নেক্সট ধুনীয়াকৈ চাফা কৰি এইটো ৰেড প্ৰাইমাৰটো লগাব লাগে। ৰেড অক্সাইড প্ৰাইমাৰ এইটো ফাৰ্ষ্টত মাৰি ল'ব লাগে, তাৰপিছত কালাৰ মাৰিব লাগে। কিন্তু এইটো কোম্পেনীৰ লগত একো ডিপেণ্ড নহয়, আপুনি যি ব্ৰেণ্ডৰ হওক আপুনি কালাৰটো লগাব পাৰে। ধৰি লোৱা এছিয়ান পেণ্ট, ইণ্ডিগ', বাৰ্জাৰ আৰু কালাৰ লাইট, মিক'লাইট আছে এইটো কোম্পেনীটো। এনেকুৱা কোম্পানী থাকে, এই কোম্পানীবিলাক আপোনালোকে
যোনটো কোম্পানীৰ চইচ হয় এইটো কালাৰ কোম্পানীৰ লৈ ল'ব কিন্তু মেইন লোহাৰ গ্ৰিল বা চকাটোত পাষ্টত আপুনি চিৰিজ মাৰি ৰেড অক্সাইড প্ৰাইমাৰ মাৰি ল'ব লাগিব। তাৰপিছত কালাৰ বা প্ৰাইমাৰ হওক এই টিনাৰটো ইম্পৰ্টেণ্ট। এই টিনাৰটো কালাৰ লগত মিক্স কৰি মাৰে আৰু কালাৰটো গোটা হৈ থাকে, ক'ৰবাত গোটা হৈ থাকে। এই গোটাবিলাক মিক্স কৰি দিয়ে সি, আৰু মিক্স কৰাৰ কাৰণে কালাৰ মাৰোঁতে মিহি হৈ যায়। সেইকাৰণে এইটো টিনাৰটো ইম্পৰ্টেণ্ট। চিৰিজ পাষ্টত চিৰিজ মাৰিব লাগে, নেক্সট প্ৰাইমাৰ, নেক্সট কালাৰটো মাৰিব নেক্সট লাষ্টত। কিন্তু কালাৰ মাৰোঁতে বা প্ৰাইমাৰ মাৰোঁতে এইটো ইম্পৰ্টেণ্ট। এইটো লগত মিক্স কৰি মাৰিব আপোনালোকে, আৰু এই টিনাৰ লগত মিক্স কৰি মাৰি আপোনালোকে ধুনীয়াকৈ ঘৰটো সুন্দৰ কৰি ৰাখক। আপোনাৰ চকাত বা গ্ৰিল এইবিলাক মামৰে নাখাব বা এইটো পোকে নাখাব আৰু পচি নাযাব আপোনাৰ প্ৰাইমাৰতে আপোনাৰ চকাতটো। সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। থেংক ইউ।